নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাব লৈছে নিউজ ফাষ্ট আসামৰ সন্ধিয়া আড্ডা অনুষ্ঠান আৰু এই সন্ধিয়া আড্ডা অনুষ্ঠানলৈ মই কৌশিক তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ সন্ধিয়া আড্ডা কেনেকুৱা অনুষ্ঠান যাৰ জৰিয়তে আমি প্ৰতি দেওবাৰে একজন শিল্পী আমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকৰ বিষয়ে বিভিন্ন ধৰণৰ নজনা কথা জানিব বিচাৰোঁ আৰু তেওঁলোকৰ সৈতে কথা পাতোঁ আৰু দৰ্শকক মনোৰঞ্জন দিব চেষ্টা কৰোঁ আৰু আজিৰ আমাৰ এই অনুষ্ঠানত আমি অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ ভ্ৰাম্যমান জগতৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা চন্দন ডেকা প্ৰথমতে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ প্ৰথমতে আমি জানিব বিচাৰিম আপোনাৰ শৈশৱৰ কথা শৈশৱ বুলি ক'লে মোৰ ঘৰ গোৱালপাৰা আগিয়া বুলি কয় আমাৰখিনি আৰু তাত মই আগিয়াতে জন্ম মোৰ মা দেউতা মোৰ ভাইটি চব এতিয়া আগিয়াতে থাকে আৰু মোৰ পঢ়া শুনা আগিয়াতে হয় আগিয়া যোগেন্দ্ৰনাথ মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনাৰ দেউতাৰ ঘৰ আগিয়া নেকি দেউতাৰ ঘৰ কিন্তু মোৰ অৰিজিনেল পাঠশালা বজালি তোমালোকৰ ৰিহাবাৰী বুলি কয় আমাৰখিনি নিত্যানন্দ ৰিহাবাৰী তাত শিক্ষা জীৱনৰ পাতনে ক'ত মেলিছিলে আৰু শিক্ষা জীৱন কি আছিলে মই শংকৰদেৱ স্কুলত পঢ়িছিলোঁ প্ৰথম গোৱালপাৰাৰ দ্বিতীয় শ্ৰেণীলৈকে তাতে পঢ়ি পেলাই মই আকৌ দেউতা চাকৰি সূত্ৰে ট্ৰেন্সফাৰ হ'বলগীয়া হয় তাৰপিছত আগিয়াত গুচি গ'ল আগিয়াত গৈ মোৰ তৃতীয় শ্ৰেণীৰ পৰা মই আৰু এখন বেলেগ স্কুল তো তাৰ পৰা আকৌ বেলেগ পৰিৱেশ হাইস্কুলত ঠিক তেনেকৈ মই হায়াৰ ছেকেণ্ডাৰীটো আগিয়াতে কমপ্লিট কৰি গ্ৰেজুৱেশ্যনটো মই গুৱাহাটী চিটি কলেজত কমপ্লিট কৰিলোঁ মানে শিক্ষা জীৱনৰ সময়ছোৱাত কেইবাখনো স্কুল আপুনি পাৰ কৰিছোঁ হয় শিক্ষা জীৱনৰ যিহেতু কথা ক'লে আপুনি গ্ৰেজুৱেট কৰা বুলি ক'লে উচ্চ শিক্ষাৰ কাৰণে বেলেগ একো নকৰিলে নেকি সঁচা কথা ক'ব লগা হ'লে মই পঢ়া শুনাত খুব বেয়া আৰু যিখিনি পঢ়িছোঁ সেইটো মই ভাগ্যক্ৰমে পঢ়িছোঁ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি পেলাই মই অভিনয় লাইনৰ লগত জড়িত হৈ পৰিলোঁ আৰু মোৰ পঢ়া শুনা বিশেষকৈ ভৱিষ্যতলৈ মোৰ কৰিব মন নাই বুলি ক'লেও ভুল নহয় শৈশৱৰ সময়ছোৱাত শৈশৱৰ কথা কৈছোঁ একেবাৰে সৰু কালৰ কথা আপোনাৰ কিবা হবি আছিল নেকি যিটো কৰি আপুনি আজৰি সময়ত ভাল পাইছিল সেইটো হ'ল মোৰ গান গোৱা মই এনে থাকিলে গান গাই থাকোঁ গুণগুণাই থাকোঁ এনে সেই বুলি একদম প্ৰফেশ্যনেল নহয় এতিয়া আমাৰ জেনেৰেশ্যনে যেনেকৈ কয় বাথৰুম ছিংগাৰ বুলি ঠিক তেনেকুৱা বুলিও ভাবি ল'ব পাৰা আমি আপোনাৰ পৰা গান শুনিম কিন্তু শৈশৱৰ সময়ছোৱাত আপোনাৰ জীৱনৰ লক্ষ্য কিবা বাছি লৈছিল নেকি নে গায়ক হ'ম বুলি ভাবিছিল সঁচা কথা ক'ব লগা হ'লে মোৰ মামা নাটক কৰা মানুহ মোৰ এজনে মামাৰ নাটক চাব খুব গৈছিলোঁ সৰুতে মানে বহুত সৰুতে আছিলে তেতিয়া নাটক চাব গৈ মামাৰ খুব ধুনীয়া অভিনয় কৰিছিল মোৰ আৰু মামাৰ নাটক চাই পেলাই ময়ো নিজে ভাবিছিলোঁ যে ময়ো এদিন নাটক কৰিম অভিনেতা হ'ম কিন্তু মোৰ লাহে লাহে দিন বাগৰিব ধৰিলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ তাৰপিছত মোৰ এটা ৰাপ আছিলে মাজে মাজে চেঞ্জো হৈ যায় কেতিয়াবা মই পুলিচত যাব খুব ইচ্ছা আছিলে ডিফেন্সত মানে বহুত মই ভাবিছিলোঁ বহুত মানে ট্ৰেইনিঙো কৰিছিলোঁ বা ইণ্টাৰভিউ দিছিলোঁ এইখিনি কিন্তু অভিনয় লাইনটোৱে মোক এনেকৈ গোবা মাৰি ধৰিলে মই আৰু মানে ওলাই আহিব নাই পৰা তাৰ পৰা তো মোৰ ৰাপ বুলি ক'লে ঠিক তেনেকুৱাই কিন্তু গায়ক হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ গান প্ৰিয় আছিল কিন্তু গায়ক হ'ম বুলি ভবা নাই হয় যিহেতু আপুনি ক'লে যে আপোনাৰ পুলিচত যোৱা ইচ্ছা আছিল কোনোবা ফিল্ম চাই আপোনাৰ ইচ্ছা গৈছিল নেকি নাই ফিল্ম চাই নহয় ক'ব লগা হ'লে মই কিবা এটা ভাল পাওঁ যেতিয়া মানে এজন মানে পুলিচক যিখিনি ৰেছপেক্ট আৰু তেওঁলোকৰ যিখিনি কৰ্ম কাম সমাজৰ কাৰণে আৰু সেইটো মই খুব ভাল পাইছিলোঁ যিহেতু আপোনাৰ এটা অভিনেতা হোৱা সপোন আছিল সেই জগতে আপুনি নিশ্চয়কৈ অভিনয় জগতত পুলিচ হ'ব পাৰিছে সেইটো কিন্তু পৰা নাই মই এতিয়ালৈকে দুৰ্ভাগ্যবশতঃ মই পুলিচৰ কেৰেক্টাৰ আজিলৈকে কৰা নাই হয়তো ভৱিষ্যতে পাবও পাৰে যদি পাওঁ মই বহুত ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিম হয় শৈশৱৰ সময়ছোৱাত মানে স্কুলীয়া জীৱনত আপোনাৰ কিবা মধুৰ স্মৃতি আছে নেকি আছে মই অলপ মানুহজন অত্যাচাৰী আছিলোঁ আৰু সঁচা কথা ক'ব লগা হ'লে মই ক্লাছ 10ত মানে ক্লাছ 8ত যেতিয়া পঢ়ি আছিলোঁ ক্লাছ 8ত পঢ়ি থাকোঁতে মই ক্লাছ মিছ খুব কৰোঁ তাৰমানে মই কলেজত যোৱা ল'ৰা ছোৱালীবিলাকক দেখা পাওঁ 8তেই কলেজত যোৱা ল'ৰা ছোৱালীবিলাকক যেতিয়া দেখা পাওঁ সিহঁতক দেখা পাওঁ কি এখন বহি এটা কলম বেক পকেটত লৈ পেলাই গুচি যায় মই ভাবোঁ মই ইমান বজা কিয় লৈ আহোঁ
এনে পঢ়া শুনাত ইচ্ছা নাই এনে পঢ়া শুনাত ইমান ধাউতি নাই মই ইমান বজালৈ আহিব মোৰ কোনো যুক্তি নাই ময়ো এখন বহিয়ে লৈ আহিম মই ক্লাছ 8তে এখন বহি লৈ আহা কৰিলোঁ আৰু হেতুত মই আমাৰ তেতিয়া ক্লাছ আছিল 8টা ক্লাছ মই 4টাই নকৰোঁ 4টাহে কৰোঁ আৰু সেই কলেজৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিছ পকেটত বহিখন লৈ কলমটো মুখত লৈ সিহঁতৰ লগত আড্ডা মাৰি থাকোঁ শিক্ষকৰ মাৰ খাইছিল নে অত্যন্ত খুব মোৰ নিচিনা মাৰ কিজানি বহুত কম ষ্টুডেণ্ট দেখাইছে আৰু মই বেয়াও হৈছিলোঁ অলপমান তেতিয়া এটা বস্তু ওলাইছিলে তিৰংগা বুলি কয় গুটকা কথাটো ক'লে বেয়া কিন্তু নকৈয়ত মই কিবা কৰিব পৰা নাই তো মই সেইটো খোৱা আৰম্ভ কৰিলোঁ বন্ধু বান্ধৱীৰ লগত তেতিয়া মোক টিচাৰে যেতিয়া এবাৰ গম পাই পেলাই আৰু অলপ লাজকুৰীয়াও আছিলোঁ মানুহজন সেই ক্লাছ 10তে মই বহুত অলপ বেয়াৰ ফালে গুচি গৈছিলোঁ কিন্তু নিজকে আকৌ বান্ধি পেলাই মই নিজে আকৌ নহয় মই এইটো হ'লে বেয়া হৈ যাব মোৰ ঘৰ মা দেউতাই খুব দুখ পাব ঠিক তেনেকৈ নিজে আকৌ নিজৰ ৰাস্তাটো ঠিক কৰি লৈছোঁ সৰু কালত সময়ছোৱাত পিতৃ মাতৃয়ে শাসন কৰে আপোনাক কোনে শাসন কৰিছিল বেছিকৈ শাসন কৰিছিল মোক মাতৃ মোৰ মা খুব সহজ সৰল মানুহ এগৰাকী আৰু মোৰ মায়ে যিখিনি মোৰ দেউতাক খুব কম সময় পাইছোঁ চাকৰি সূত্ৰে দেউতাই বেলেগত ট্ৰেন্সফাৰ হৈ বেলেগত থাকে চ' মই মাৰ লগতেই সৰুৰ পৰাই ডাঙৰ হ'লোঁ বহুত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতহে মই দেউতাক ভালকৈ লগ পাইছোঁ চ' মা বুলিয়ে কৈছোঁ মায়ে মোক শাসন কৰি বহুতখিনি আগবঢ়াই লৈ গৈছিল হয় দৰ্শকসকল আমি কথা পাতি যাম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ দুৰ্গাবাৰী ৰোড বৰপেটা ৰোড জিলা বৰপেটা অসম হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ ষ্টেচন ৰোড পাঠশালা জিলা বজালী অসম বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ সন্ধিয়াৰ আড্ডা অনুষ্ঠানৰ মাজলৈ এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আমি জানো যে আপুনি হাই ছেকেণ্ডাৰী কৰি থকাৰ সময়ত সাধাৰণ সম্পাদক অৰ্থাৎ জিএছ হৈছিল সেই অভিজ্ঞতাখিনি অকণমান জনাব নেকি সেইটো সঁচাকৈ এটা ভাল লগা মুহূৰ্ত আছিল মোৰ কাৰণে আমি সাধাৰণ সম্পাদক মই যেতিয়া মানে নমিনেশ্যন হৈছিলোঁ মই ইলেকশ্যন খেলিম হাই ছেকেণ্ডাৰীত সেইটো এটা চখ আছিল তেতিয়া মানে মই ভাবা নাছিলোঁ যে মই কি কৰিম সেইটো পিছৰ কথা কিন্তু মোৰ এটা চখ দে মানে মোৰ লগৰজনে উঠিব যদি ময়ো উঠিম আমি 3জন উঠিছিলোঁ 3জনে বন্ধুৱে আছিলোঁ আৰু মই সৰুৰে পৰা নাটক কৰা আছিলোঁ মানে নাটক অভিনয়ৰ লগত জড়িত হৈ আছিলোঁ স্কুল কলেজ মানে সেই তেতিয়া কি হৈছিলে মই ল'ৰা ছোৱালীখিনিক আমি ইলেকশ্যনত যেতিয়া মানে ভোট হ'ব আমি যেতিয়া জিকিম তেতিয়া আমি বম ফটকা ফুটাম অলপ এনজয় কৰিম ফূৰ্তি কৰিম সৰু কালৰ দিন তেতিয়া তো মোৰ বন্ধুটোৱে ইমানেই বিশ্বাস আছিল তাৰ ইয়াৰ মোতকৈ বেছি বিশ্বাস তাৰ মানে সি কি কৰিলে ইলেকশ্যনৰ ৰিজাল্ট নিদিওঁতে সি বম চম ফুটাই শেষ কৰি থৈ দিলে লাষ্টত মই গম পাইছোঁ বম ফুটি আছে কাৰ বম ফুটি আছে বোলে চন্দন ডেকাৰ বম ফুটি আছে বোলে ইফালে ৰিজাল্ট দিয়াই নাই ফাইনেলি বমৰ পইচাকেইটা এনে যোৱা নাই মই জিকিলোঁ জিকি পেলাই মোৰ বন্ধু বান্ধৱীবিলাকে ভাবিছিলে যে ইমান পঢ়া শুনাটো বেয়া কলেজতো নাহে স্কুলত নাহে জিএছ হৈ কি কৰিব কিন্তু মোৰ লগৰ বন্ধু বান্ধৱীখিনি বহুত সঁহাৰি আছিল আৰু সিহঁতৰ সঁহাৰিতে মই স্কুলৰ গেটখন ল'ৰা ছোৱালীৰ বাথৰুম বা শ্ৰেণীকোঠাবিলাক চাফ চিকুণ তো এইখিনি কৰিবলৈ মই সক্ষম হৈছিলোঁ এইখিনি কৰিবলৈ মই বন্ধু বান্ধৱীৰ কাৰণে সাহস পাইছিলোঁ সেয়াই আৰু ভাল লগা মুহূৰ্ত কেইটামান হয় আমি স্কুলীয়া কথা বহু পাতিলোঁ এতিয়া আমি জানিব বিচাৰিম অভিনয়ৰ লগত কেনেদৰে জড়িত হৈ পৰিলে আপুনি মই অভিনয়ৰ লগত জড়িত হৈ পৰিলোঁ বিশেষকৈ মই ক'লোৱে যে মই মামাৰ নাটক চাই খুব ভাল পাইছিলোঁ যে মই অভিনয় কৰিম তে মই স্কুলীয়া জীৱনত ক্লাছ 6ৰ পৰা মই স্কুলত নাটক কৰিছিলোঁ আৰু স্কুলত যেতিয়া নাটকখন কৰিছিলোঁ তেতিয়া মোৰ মায়ে কিবা এটা সংলাপ লিখি দিয়ে সেনেকেই আৰম্ভণি মোৰ আৰু ভ্ৰাম্যমানৰ লগত কেনেদৰে জড়িত হৈ পৰিলে ভ্ৰাম্যমানৰ লগত 2013ত এটা অনুষ্ঠান হৈছিল গোটেই অসমত যে ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে নতুন ল'ৰা ছোৱালী লাগে বাছনি কৰি থকা হৈছিলে ঠিক তেতিয়া মই এপ্লাই কৰিছিলোঁ এপ্লাই কৰোঁতে মই অল আছাম ভিত্তিকত মই প্ৰথম স্থান দখল কৰিছিলোঁ আৰু প্ৰথম স্থান পায়ে মই আবাহন থিয়েটাৰত চুক্তিবদ্ধ হৈছোঁ বাটচালাৰ আবাহন থিয়েটাৰ কৃষ্ণ ৰয় প্ৰযোজক আৰু তাৰ পৰা 2014ৰ পৰা মই ভ্ৰাম্যমান থিয়েটাৰৰ আৰম্ভণি
প্ৰথমখন থিয়েটাৰ যিহেতু আবাহন বুলি ক'লে আপুনি নাট্যনগৰীৰে থিয়েটাৰ এখন সেই অভিজ্ঞতাখিনি মনত আছে নেকি প্ৰথম কিছু কিছু আছে এতিয়াও কিছুমান পাহৰা নাই আৰু মই ভাবিছিলোঁ এটাই যে ভ্ৰাম্যমান থিয়েটাৰ আহিবলৈ খুব চখ আছিলে কাৰণ নাটক কৰা ল'ৰা আমি আৰু কিন্তু নাটকৰ ক্ষেত্ৰত মই কোনো ক্লাছ লোৱা নাছিলোঁ কোনো শিক্ষা লোৱা নাছিলোঁ যে নাটকৰ কাৰণে মই কিবা শিকিব লাগিব নেকি সেইটো মই লোৱা নাছিলোঁ আনুষ্ঠানিক শিক্ষা মই কিন্তু তাৰপিছত মই যেতিয়া আবাহনত আহিলোঁ তেতিয়া এটাই কথা ভাবিছোঁ বাহিৰত দেখিছোঁ পোষ্টাৰ লাগি আছে ভাল লাগিছে মই নাটক কৰিম এতিয়া তাতে মই প্ৰথম বছৰ মৃদুল ভূঞাদেৱক লগ পালোঁ ট্ৰেজেডি কিং বুলি কয় তেখেতক অসমৰ ৰাইজে তেখেতক লগ পালোঁ তেখেতসকলৰ পৰা বহুখিনি শিকিলোঁ আৰু মই হয়তো ভ্ৰাম্যমান থিয়েটাৰত আহিছোঁ গৌৰৱ আৰু অহংকাৰ লৈ কিন্তু মই ভ্ৰাম্যমান থিয়েটাৰ একোৱেই জনা নাছিলোঁ লাইট কি বস্তু লাইট কোনটোক কয় কেনেকৈ ল'ব লাগে মঞ্চখনত কেনেকৈ থিয় হ'ব লাগে বেকগ্ৰাউণ্ডত গ্ৰীণ ৰুমত কেনেকৈ মই মেকআপ লৈ ষ্টেজত উঠিব লাগিব সংলাপখিনি কেনেকৈ স্পষ্টকৈ ক'ব লাগিব সেইটো মই একো জনা নাছিলোঁ সেইখিনি শিক্ষা মোৰ ছিনিয়ৰ যিখিনি বিকাশ দাস মৃদুল ভূঞা তেখেতসকলৰ সহায় কৰিছিলে বহুতখিনি যিহেতু প্ৰথমখন আপুনি ভ্ৰাম্যমান থিয়েটাৰ আবাহনত কৰিছিলে কাম নাটক তিনিখনৰ নাম মনত আছে নেকি হয় আমাৰ নাটক আছিলে অভিজিত ভট্টাচাৰ্যদেৱৰ মাজনিশা মনে মনে লগতে তেখেতৰে আৰু এখন নাট স্বামী আৰু মুনীন বৰুৱা ছাৰৰ আমাৰ মাজত তেখেত নাই আকাশী গংগা সেই যি 2013 চনতে আপুনি ভ্ৰাম্যমানত যোগ কৰিলে তাৰপিছত পৰা ভ্ৰাম্যমানত আছে এতিয়ালৈকে তাৰপিছত মোৰ মাজতে দুবছৰ মই গেপ গৈছে মই পঢ়া শুনা কমপ্লিট কৰা নাছিলোঁ মই গ্ৰেজুৱেশ্যন ডিগ্ৰী ছেকেণ্ড ছেমত পঢ়ি থাকোঁতে মই আবাহন থিয়েটাৰত আহিছিলোঁ থিয়েটাৰৰ পৰাই অভিনয় কৰি মই তাৰ পৰা বাহিৰে বাহিৰে এক্সামো দি পেলাই তেনেকৈহে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰা সেইকাৰণে ফিফ্থ ছেমত মই মানে ব্ৰেক দিব লগা হ'ল ফিফ্থ ছেম ছিক্স ছেম এনেকৈ ব্ৰেক দিব লগা হ'ল এবছৰ ব্ৰেক দি পেলাই মই শংকৰদেৱ থিয়েটাৰত চুক্তিবদ্ধ হৈছিলোঁ তাৰপিছৰ পৰা মই এতিয়া 4 বছৰ ৰানিং ভ্ৰাম্যমান থিয়েটাৰত বাহিৰে আৰু আপুনি বেলেগ কি কি কাম কৰে অভিনয় জগতটো বাদ দি পেলাই অভিনয় জগতটো বাদ দি পেলাই মই অলপ সৰু সুৰাকৈ ক'ব পাৰি আৰু ব্যৱসায় কৰোঁ মোৰ খেতি কৰা খুব চখ আৰু মই খেতিৰ মানুহ যেতিয়া মোৰ দেউতা খেতিয়ক এজন ভাল আৰু সেইকাৰণে মোৰ মালভোগ কলৰ খেতি আছে এখন সেইখন হ'ল 6 গাঁও মালভোগ কল আমি মানে আজি হ'ল 2 বছৰ 3 বছৰ হ'ল আৰু ক'ব লগা হ'লে গাহৰি ফাৰ্ম এখন আছে গ্ৰোচাৰী দোকান এখন সৰুকৈ দি থৈ দিছোঁ সেয়াই আৰু আপুনি নিশ্চয়কৈ ডান্স কৰে আমি জানো হয় সেই বিষয়ে অকণমান দৰ্শকক জনাওক ডান্সটো এতিয়া বহুতে মোক সোধে মানে যেতিয়া মই মঞ্চত মানে আমাৰ কোৰিঅ'গ্ৰাফাৰে হওক বা মানে অডিয়েন্সে হওক সোধে যে দাদা আপুনি ডান্স ক'ত শিকিছিলে আৰু সেইটো কথা ক'ব লগা হ'লে মই মানে সৰুতে মোৰ ভাইটিয়েহে ডান্স শিকিছিলে আৰু ভাইটি শিকাইছিলে টিচাৰ এজন ঘৰতে আহিছিলে মই ডান্স শিকা নাছিলোঁ তেখেতৰ পৰা ডান্সটো মই চাই শিকা ক'লে কথাটো আচৰিত যেন লাগে কিন্তু ভাইটিক যেতিয়া ডান্সটো শিকাই থাকে মই খিৰিকীৰে চাই থাকোঁ আৰু খিৰিকীৰ বাহিৰতে মই যিকেইটা ভাইটিক ষ্টেপ দি থাকে সেইকেইটা ষ্টেপ মই দিবলৈ চেষ্টা কৰি থাকোঁ আৰু সেই চেষ্টাৰ মূৰতে আজি মই নাচি আছোঁ এনেকৈ কোনো শিক্ষা লোৱা নাই আমি কথা পাতি যাম কিন্তু যিহেতু আপুনি গান গোৱা কথা কৈছিল আমি যদি এটা গান শুনিব পাৰোঁ গান বুলি ক'লে নিশ্চয় গাম মই খুব ভাল পাওঁ এইটো গান মই সেইটোকে অলপ গুণগুণাই দিছোঁ লগ যা গলে के फिर ये हंसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले से অলপমান গুণগুণাই দিছোঁ ঠিকে আছে আপোনাৰ অভিনয়ত চাই নিশ্চয়কৈ বহুতে প্ৰেমত পৰিছে এতিয়া হয়তো আমাৰ অনুষ্ঠানত আপোনাৰ গান শুনিও বহুতে প্ৰেমত পৰিব পাৰে আমি কথা পাতি যাম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ জি মেডিকছ পাঠশালা মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি
আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত।